নমস্কাৰ সকলোকে যোৱাকালি আমি ভাই দুজ সেলিব্ৰেশ্যন কৰিছিলোঁ কিন্তু মই আপলোড কৰিব নোৱাৰিলোঁ ভিডিঅ' সেইকাৰণে আজি আপলোড কৰিছোঁ আমি ভাই দুজ কেনেকৈ সেলিব্ৰেশ্যন কৰোঁ আৰু কিয় সেলিব্ৰেশ্যন কৰোঁ মই আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে অকণমান ভিডিঅ'টো চাই থাকিব ঠিক আছে মানে আজিৰ এই দিনটোত ভাই ভনীৰ মাজৰ চিৰন্ত নিৰ্মল আৰু গভীৰ প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় আজিৰ এই দিনটো এই উৎসৱে আমাক স্মৰণ কৰায় আমাৰ সম্পৰ্কবোৰ কেৱল জন্মসূত্ৰেই নহয় এক আত্মিক সংযোগো আজিৰ দিনটোত ভনীহঁতে তেওঁলোকৰ ভাতৃসকলক দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু ভাইহঁতেও ভনীহঁতক সুৰক্ষা আৰু সকলোৱে তেওঁলোকৰ জীৱনত সুখ সমৃদ্ধিৰ বাবে সংকল্প গ্ৰহণ কৰে এই উৎসৱে আমাক শিকাইছে যে পৰিয়ালৰ আৱেগ অনুভূতি আৰু সম্পৰ্কবোৰ অমূল্য সম্পদ ভগ্নীয়ে তিলক লগোৱা আৰতি কৰা আৰু ভাতৃৰ দীৰ্ঘায়ু কামনা কৰা এই প্ৰথাটোৱে আমাৰ সমাজৰ সংহতি আৰু প্ৰেমক প্ৰতিকৃত কৰে এই পবিত্ৰ দিনটোত আমি সকলোৱে আমাৰ ভাই ভনীসকলক সন্মান কৰিবলৈ আৰু তেওঁলোকৰ প্ৰতি থকা আমাৰ মৰম আৰু শ্ৰদ্ধা সদায় অটুট ৰাখিবলৈ সংকল্প গ্ৰহণ কৰোঁ আজি এই উৎসৱ শুভ দিন উপলক্ষে মই সকলোৰে মুখ শান্তি আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আৰু মই আপোনাক জনাই আছোঁ আমি কিয় পালন কৰোঁ ভাই দুজ পৌৰাণিক বিশ্বাস অনুসৰি সূৰ্যদেৱৰ তেওঁৰ পত্নী ছায়াৰ যমৰাজ আৰু যমুনা নামৰ দুটি সন্তান আছিল দুয়োৰে মাজত বৰ ভাল পোৱা আছিল ভগ্নী যমুনাই সদায় বিচাৰিছিল যমৰাজে খাদ্য গ্ৰহণ কৰিবলৈ তাইৰ ঘৰলৈ আহিব কিন্তু যমৰাজে নিজৰ অনুৰোধ পিছুৱাই দিছিল এবাৰ কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত দুপৰীয়া যমৰাজে নিজৰ ঘৰ পালেহি ঘৰৰ দুৱাৰত ভাতৃক দেখি যমুনাৰ বৰ আনন্দিত হৈছিল ইয়াৰ পিছত যমুনাই জ্যেষ্ঠ ভাতৃক যমৰাজক খাদ্য আগবঢ়ালে আৰু ভগ্নীৰ এই মৰম দেখি যমদেৱে যমুনাক বৰ বিচাৰিবলৈ অনুগ্ৰহ কৰে তেওঁ যমৰাজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছিল যে তেওঁ প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত খাদ্য গ্ৰহণ কৰিবৰ বাবে আহিব লাগে মানে তাইৰ ঘৰত লগতে তেওঁৰ দৰে এই দিনটোত ভগ্নীসকলে শ্ৰদ্ধাৰে নিজৰ ভাতৃক ভোট দিয়ে যাতে তেওঁলোকৰ যমৰাজৰ প্ৰতি কোনো ভয় ভাৱ নাথাকে তেতিয়া যমৰাজে ভনীয়েকক এই বৰ দি ক'লে যে এতিয়াৰ পৰা এনেকুৱাই হ'ব এই পৰম্পৰা তেতিয়াৰে পৰা চলি আহিছে সেয়ে ভাই দুজৰ দিনা যমৰাজ আৰু যমুনাক পূজা কৰা হয় সেয়েহে আমি যমৰাজক মানে ভয় নকৰিবৰ কাৰণেই আমি আমাৰ ভাই ভনীৰ পৰা আমি মানে বাই ভনীৰ পৰা আমি মানে বৰ গ্ৰহণ কৰোঁ আৰু এই আমাৰ মানে সৰুমৰ এটা মানে ৰীতি নীতি আৰু আমি সৰুকৈ আমাৰ ৰীতি নীতি পালন কৰিলোঁ বাহিৰত আছোঁ যিহেতু আমি বাংগালুৰুত তথাপি আমি আমাৰ নিয়মবিলাক হেৰাই যাব দিয়া নাই প্ৰতি বছৰে আমি এনেদৰেই পালন কৰি থাকোঁ আৰু আমি সৰুকৈ সকলোৱে একেলগে বহি অকণমান খাদ্য গ্ৰহণ কৰিলোঁ আপোনালোকক কেনেকুৱা লাগিলে কি লাগিলে বা মোৰ কোৱাত অকণমান ভুলো হৈছে নেকি আপোনালোকে কমেণ্ট কৰি জনাব যদি ভুল হৈছে আপোনালোকে অকণমান শুধৰাই লৈ মোক ক্ষমা কৰিব ধন্যবাদ